আকৌ বতৰটো ভাল আৰু দেই সেই চাই লৈছোঁ দেখিব কেনেকুৱা হৈছে হেল্ল' কি খবৰ সকলোৰে যেতিয়া কিছু লোক শুই আছে আজিকালি বাৰু সকলো উঠেই মানে যেতিয়া কিছু লোক শুই আছে আমি খোজকাঢ়ি আছোঁ শান্ত সজীৱ সময়খিনি মিছ কৰিব মন নাযায় আজিকালি এইদৰে অলপ সময় খোজকাঢ়িলে মনটো একদম সতেজ হৈ থাকে বাৰু এটা নতুন দিন নতুন আশা দিনটোৰ আৰম্ভণি এনেকৈ ঘৰলৈ ঘূৰি আহিলোঁ এগিলাচ গৰম পানী খাই পঢ়ি ল'লোঁ বৰ্তমান পঢ়া ইজ লাইফ আৰু বুজিছে নহয় চাহ টোপা নধৰিলে মূৰটো কিন্তু নচলে মোৰ দেই খুব বিষায় কিয় হয় জানে নেকি বাৰু আপোনালোকে দুদিনৰ মূৰে মূৰে পঢ়া টেবুলৰ দুৰ্গতি মানে কৰোঁ আৰু চাফা নহ'লে পঢ়িবও মন নাযায় কেওফালে উপায় নাই আৰু এই যে ভুৰুংকৈ ওলাইছিলে ভিডিঅ'ত টাইমাৰটো বহুত হেল্পফুল হয় জানেনে কম দামতে পালোঁ কাম কিন্তু খুব ভাল দেই মানে মোক বহুত হেল্প কৰিছে পঢ়োঁতে পাকঘৰতো ইউজ কৰিব পাৰি এটা কথা কোৱাই নাই নহয় আমি আমাৰ সৰুকৈ দেখা সপোনটোক ৰূপ দিবলৈ প্ৰচেষ্টা কৰিছোঁ এয়া তাৰে লাগতিয়াল বস্তুখিনি আপোনালোকক অকণমান দেখুৱাই দিছোঁ কাম কিছুমান আছিলে কৰি ল'লোঁ ধুনীয়াকৈ যদি আপোনালোকে জানিব পাৰে ইনষ্টাগ্ৰামটোতো আছেই লিংকটো বাৰু দি থৈছোঁ দেই চাবগৈচোন আৰু ফ'ল' কৰি দিব পাৰে যদি বিচাৰে উৎসাহিত হ'ম আৰু বহুত মন আছিলে গম পায়নে নিজা সপোনৰ ষ্টাম্প মৰা আৰু তাৰ বাবেই সৰুকৈ ষ্টেপটো লোৱা বুলি ধৰিব পাৰে এতিয়া তেল অলপ সানি লওঁ চুলিত হোম মেড মানে মেড ইন আমাৰ ঘৰৰ পাকঘৰত একদম যে তৈয়াৰ কৰি লওঁ আৰু সানোও নিজেই আজি বহুত দিনৰ মূৰত ঘৰৰ আম খালোঁ পোক নাই এইটোত ভাগ্য ভাল আজি মোৰ মায়ে তৰৈ কাটি আছে ৰান্ধিবলৈ ৰেচিপিটো দিছিলোঁ হপাই এইটো বহুত আগতেই বনোৱা কিন্তু এলাহ এডিট কৰাত চাওকচোন কিমান দিন হৈ গ'ল থাকোঁতে আজি সঁচাকৈ বহুত দিন হৈ গ'ল পাই কেতিয়া দিছিলোঁ জানো ৰেচিপিটো সেইটোও বাৰু মই ডেছক্ৰিপশ্যনৰ লিংকটো দি থ'ম দেই ৰাতিপুৱা সেয়া ৰ'দ আৰু এয়া 4 বজাত এইকেইদিন এনেকুৱাই আৰু বতৰৰ ৰ'দ বৰষুণ খেলি আছে আৰু আমি পানীলগা কাহ হাঁচি এইবোৰ খেলি আছোঁ ৰেচিপিৰ শ্বুট এটাও কৰিলোঁ নহয় আজি আপোনালোকক দেখুৱাই নহ'লে সেইটো ফোনেদিয়ে কৰিছিলোঁ কেনেকৈনো দেখাম এটা বস্তু পালোঁ মই পালোঁ এয়া এইখিনি আঁকিছিলোঁ ক'ভিডৰ টাইমত এতিয়া আছিলে জানো ডেটটো নিলিখিলোঁ হপায় এয়া এইখন 22 চনৰে 22 চনতে অঁকা এয়া আৰু আছে ইয়াতে এইবোৰ কেতিয়াবা বাৰু দেখাম গোটেইখিনি উলিয়াই কাম বঢ়াই নলওঁ বাৰু এইখন যে মোৰ ফেভৰেট এইখন মোৰ নিজৰে ভাল লাগে চাওকচোন কেনেকৈ দিনটো আৰু ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু এতিয়া শেষ হ'বৰে হৈছেহি পৃথিৱীখন সৰু মোৰ আপোনালোকৰ লগত তাৰে অলপমান ভগাই লওঁ ভাবিলোঁ মানে এটা দিন কমপ্লিট এটা দিনো নহয় এটা দিনৰ কিছু অংশ বুলিব পাৰে একো প্লেন নাই মানে কেজুৱেলি বনাবৰ মন গ'ল যি টিকে আৰু যি কৰোঁ তেনেকেই বুলি কয় যে ছাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু নাপাহৰিব দেই 1000 ছাবস্ক্ৰাইবাৰ্ছ হ'লে কিবা এটা ভাবি থৈছোঁ আপোনালোককো ইনক্লুড কৰিম মানে যাৰ কাৰণে 1000 ছাবস্ক্ৰাইবাৰ হ'ব তেওঁলোককনো এক্সক্লুড কৰি পেলাই কিবা কেনেকৈ ভাবিম জলদিকৈ 1000 ছাবস্ক্ৰাইবাৰ কৰি দিব আৰু তেতিয়া জনাম আপোনালোকক যে ছাৰপ্ৰাইজটো হয় কি ফেব্ৰিক থোৱা টেমাটো গোটেই লেতেৰা হৈ গৈছিলে আজি যিহেতু কাম কৰিছোঁৱেই সেই জেগাতে এইখিনিও ধুনীয়াকৈ ছিষ্টেমেটিকেলি সজাই লৈছোঁ এইবোৰ কাম কৰি পেলাই যে মোৰ বহুত বেছি ভাল লাগে একদম কয় নহয় থেৰাপি টাইপৰ সেইটোৱে হওক ৰন্ধা বঢ়া কৰা ভিডিঅ' বনোৱা কিবা কিবি বনোৱা মেলা চব আৰু কিতাপ পঢ়া এনেকুৱা ধৰণৰ কামবিলাক মোৰ বহুত বেছি ভাল লাগে আপোনালোকেও জনাবচোন আপোনালোকৰ ফেভৰেট কামটো কি হয় মোৰ জানি বহুত বেছি ভাল লাগিব আৰু মোৰ নিচিনা কোনোবা আছে যদি সেয়াও জনাব আজিৰ ভিডিঅ'টো কৈছোঁ নহয় একদম কেজুৱেলকৈ ৰিলেক্স ইনফৰ্মেল টাইপত বনাবৰ মন গ'ল কেজুৱেলৰ গোটেই চিননিমকেইটাকে কৈ দিলোঁ মাৰ হটস্পট অকণ চুৰ কৰি লৈ লওঁ ভিডিঅ'টো আপলোড কৰিবলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই ছাবস্ক্ৰাইব যদি কৰা নাই